ৰাতিপুৱাই চকু খুলিয়ে দেখিছোঁ যে কোনোবা আলহী আহিছে। কোন আলহী চাওঁ বুলি ভাবোঁতে এয়া দেখিছেনে, চব সপৰিয়ালে আহিছে। আহি পেলাই একদম গেট নোখোলো কিয় বুলি হুলস্থুল কৰি আছে। এইজনী চাগে মাক, এইটো বাপেক আৰু সেইটো বাচ্চা। আৰু এতিয়া বাপেকটোৱে শিকাব কেনেকৈ জাপ মাৰিব লাগে। মাকে ফ'ল' কৰি পেলাই একেধৰণে জাপ মাৰিলে। এতিয়া টিকলুটোৰ পাল, সি গৈ পেলাই জাপ মাৰিব। আৰু 1 2 3 গ'। আৰে কি হ'ল, জাপ দেখোন নামাৰে। ভয় কৰিছে, বাচ্ছাবিলাকে সদায় ভয় কৰে যে। এইটো আৰু এটা কোনোবা আহিছে, এইটো বৰ্তাও। এইটোৰো একেই অৱস্থা, এইটোৱেও ভয় কৰিছে। আচলতে তলত কুকুৰ এটাই ভুকি আছে মানে। আৰু আজিকালি আমাৰ ঘৰৰ ফালে এনেকৈ বান্দৰ অহা হৈছে। আৰু বৰষুণ জানেনে, ৰাতিপুৱাৰ পৰাই কিনকিনীয়াকৈ বৰষুণ। আৰু এতিয়া ফ্ৰেছ হৈ আহিলোঁ। আহি পেলাই এয়া ঘৰৰে অমিতা পাৰি থোৱা আছিলে, তাকেই কাটি আনি পেলাই মুনুকো অলপ খাব দিছোঁ আৰু ময়ো খাইছোঁ। আৰু বৰষুণ জাক কিনকিনাই আহিয়ে আছে। আৰু এতিয়া আচলতে আমি ডক্তৰৰ ওচৰতো যাবলগীয়া আছিল, তাকে বৰষুণ জাক কমালৈ অপেক্ষা কৰি আছোঁ। আৰু মই টাবত কিবা পুলি দি থৈ দিছিলোঁ, তাকে হৈছে, কিন্তু কিহৰ গুটি দিছিলোঁ পাহৰি গ'লোঁ। আমি আচলতে ফাকুৱাৰ দিনাখনেই গুচি যাব লাগিছিল, নহ'লে ফাকুৱাৰ দিনাখনো বন্ধ থাকিব। ফাকুৱাৰ পিছদিনাখন গুচি যাব লাগিছিল, কিন্তু যোৱা নহ'ল সেইদিনাখনো। আৰু এতিয়া তাইৰ বিষ হৈছে, গতিকে যাওঁ। আৰু স্কিনত এনেকৈ কিবা হ'লে মানুহে কেতিয়াও ৰৈ থাকিব নালাগে। আমি প্ৰথমে ভাবিছিলোঁ পিম্পলছ টাইপ হয়, এনেকৈ অলপ অলপ ওলাইছে, ভাল হৈ যাব। কিন্তু পিম্পলছ নহয়, এইটো ভিতৰি এটা বিষ, মানে ভিতৰি বিষ যিটো হয়, ফুলি ফুলি যায় ভিতৰি, এনেকুৱা গেটেলা মাৰি থাকে, গোটা গোটা হৈ থাকে মূৰত, তেনেকুৱা টাইপৰ। সেইকাৰণে যাওঁ এতিয়া। আৰু বতাহত হয়তো আহিছে এইটো বেমাৰ, কাৰণ কি তাই এইকেইদিন পৰীক্ষা দিবলৈ যাওঁতে বহুত বতাহ মাৰি আছিল বহুত, তেনেকৈ তাই পৰীক্ষা দিবলৈ গ'ল। আৰু সেইকাৰণে মানে ভাবিছোঁ বতাহতেই কিজানি আহিছে নেকি, বতাহৰ কাৰণেই চাগে হৈছে। আৰু যি কি নহওক, এতিয়া ডক্টৰ তাত গৈহে ভালকৈ গম পাম কি হৈছে কি নাই। আৰু তাই বিষাইছে। দেখিলে আপোনালোকে ৰাতিপুৱাৰ পৰাই আজি বৰষুণ, সেইবাবে কি হৈছে, ঠাণ্ডা লাগিছে এতিয়া। আৰু চুৱেটাৰবিলাক আকৌ উলিয়াবলগীয়া হ'ব, মাৰ কাৰণে চুৱেটাৰ উলিয়াই দিছোঁ বাৰু। বাকী এতিয়া আমি যাওঁ ডক্টৰ তাত। দেৰি হ'ব বাৰু, আমাৰ নাম্বাৰ পোৱাত হয়তো দেৰি হ'ব, কাৰণ বহুত দেৰি হৈ গ'ল এতিয়া। আৰু মানে যিমান সোনকালে যাওঁ তিমানহে নাম্বাৰটো সোনকালে পোৱাৰ চান্স থাকে। বাকী যিয়ে নহওক, নাম্বাৰ দেৰিকৈ পালেও কোনো কথা নাই। গতিকে এনেকৈয়ে গুচি যাওঁ এতিয়া, ফটাফট ওলাই লওঁ এতিয়া। আৰু ব্লগটো আপোনালোকে এইদৰে চাই যাব। আৰু এয়া আমি আহি পালোঁহি, আহি পেলাই নাম্বাৰো ল'লোঁ। আমাৰ নাম্বাৰ পৰাই নাই, 40 নাম্বাৰ আমাৰ যিহেতু 36 কৈছে। ডক্টৰক দেখুওৱা হ'ল, ডক্টৰক দেখুৱাই পেলাই মেডিচিনো ল'লোঁ। আৰু এতিয়া বাহিৰত ওলাই দেখিছোঁ যে পূৰা প্ৰচেছন চলি আছে, যিহেতু ইলেকশ্যনৰ সময়, এতিয়া ইলেকশ্যন আহি পালেহি। আৰু ইয়াত পূৰা ইলেকশ্যনৰ প্ৰচেছন চলি আছে। আৰু আমি যদিও 40 নাম্বাৰ পাইছিলোঁ, আমাৰ সোনকালেই হৈ গ'ল আজি দিনটো। এয়া মানে সোনকালৰ পৰা হয়তো ডক্টৰে চাইছিল। আৰু গতিকে আমি হাতত যিহেতু অলপ সময় আছিল, অকণমান বজাৰ সমাৰৰ ফালে আহিছোঁ। আৰু মায়ে দেখিছেনে, মাতি আছোঁ শুনাই নাই, পূৰা কাপোৰ চোৱাত একদম ব্যস্ত হৈ আহি পৰিছে। আৰু পূবেৰনত সোমাই পেলাই চালোঁ কাপোৰ কানি, বিহু বুলি কিনো ওলাইছে বুলি এবাৰ চাই যাওঁ। কিন্তু পূৰা ঈদৰ ভিৰ বজাৰ, মাৰ লগত যেতিয়াই আহোঁ যিহেতু বিহুৰ আগত পৰিব এবাৰ। আৰু ইয়াক চাওকচোন, বিহু বুলি ইমান ধুনীয়া ধুনীয়া গহনা ওলাইছে, বিহু ভাইবছ পূৰা। ধুনীয়া ধুনীয়া অসমীয়া ফুলি, এইবোৰ অসমীয়া গহনাৰ টাইপত বনোৱা ফুলিবোৰ, তাকে বহুত সময় চালোঁ। আৰু আমি ইটো সিটো বজাৰ কৰোঁতে দেৰিয়ে হৈ গ'ল, সেইকাৰণে আজি বাহিৰতে খাই দিলোঁ। আৰু মই লৈছোঁ নন ভেজ। আৰু খাই বৈ এতিয়া ঘৰমুৱা হৈ আমাৰ যাত্ৰা। মায়ে পূৰা তামোল খাই আছে, আৰু ইফালে মোৰ কাপোৰৰ কালাৰ আৰু টমটমৰ কালাৰ ছেইম। আৰু আমি আহোঁতে 4টা বাজিল। আমাক কিন্তু দেখুৱাই মেলি হৈ গৈছিল 1:15 মানতে আমাৰ হৈ গৈছিলে। আৰু এতিয়া চাওকচোন, আমি আহোঁতে ইটো সিটো বজাৰ কৰি মেলি আহোঁতে ইমান দেৰি হৈ গ'ল। আৰু মায়ে এইফালে তামোল খাই চাওক, পূৰা ওঠৰ যে ফাকেৰে তামোল আৰু পিক এনেকৈ বিয়পি থাকে। আৰু এতিয়া আপোনালোকক লগ পাইছোঁ একেবাৰে সন্ধিয়াৰ সময়ত। মুনুক এতিয়া ভালদৰে মুনুৰ সোনকালে ভাল হৈ যাব বুলি কৈছে। তাইক পিল দিছে খাবলৈ, মেডিচিনখিনি ভালমতে খালে সোনকালে ভাল হৈ যাব বুলি কৈছে। পিলছবিলাক বহুত পাৱাৰফুল দিছে, যিহেতু মানে তাই বহুত বিষ হৈছে ন, বস্তুটো বহুত বিষ হৈছে। আৰু বতাহৰ কাৰণে হয়।
বেছি পেইন হয় তাইক ডক্টৰে কৈছে যে তুমি সহ্য যে কৰি এনেকৈ থাকিব পাৰিছা সেইটোৱে ডাঙৰ কথা, কাৰণ তাই বহুত টান হয় আচলতে। তাই জ্বৰ চৰ উঠিলেও তাই কাকো নকয়, তাই নিজেই পিল এটা খাব, পিল এটা খাই ৰুমাল এখন দি পেলাই নিজৰ মূৰতে এনেকৈ পানী টুকি টুকি তাই ভাল কৰিব, তাই তেনেকুৱা ষ্ট্ৰং হয়। তাই কিন্তু ঔষধ খাই বহুত বেছি বেয়া পায়, আৰু এতিয়া তাইক ইমান পাৱাৰফুল ঔষধ দিছে খাবৰ কাৰণে। সেয়েহে আপোনালোকেও বতাহত ওলাওঁতে সোমাওঁতে অকণমান সাৱধানে থাকিব, মাস্ক মাৰিয়ে যাব। ময়ো পৰাপক্ষত মাৰি যাওঁ, কিন্তু আজি দেখিছে আজি মাৰি যোৱাই নহ'ল। এয়াই আচলতে অসাৱধানৰ ফল। আৰু এয়া মই চুপখিনি কিদৰে বনাইছোঁ আপোনালোকে দেখি গৈয়ে আছে, একে চিম্পলকৈ বনাইছোঁ। এতিয়া পানী দি পেলাই এইখিনি আৰু অকণ সময় আমি সিজাই পেলাই ইয়াতে ভাবিছোঁ অলপ ধনিয়া পাতো দি দিওঁ, ভাল লাগিব খাই। আৰু ধনিয়া পাত দি এইখিনি আৰু অলপমান সময় ধুনীয়াকৈ ঢাকনিখন মাৰি থৈ দিম, যাতে ফ্লেভাৰটো পূৰা আহি যাওক। আৰু এয়া ঢাকনিখন মাৰি অলপমান সময় সিজিব দিলোঁ। তাৰপিছত এইখিনি হৈ গ'ল, আৰু ইয়াৰে এটা বাতি কাঢ়ি থওঁ জ্বলা নিদিয়াকৈ, দেউতাৰ কাৰণে, দেউতাই যিহেতু জ্বলা খাব নোৱাৰে। তাৰপিছত ইয়াত জালুক দিছোঁ আমাৰ তিনিজনীৰ কাৰণে, আমি জালুক দি পেলাই খাম। আৰু এয়া চুপ বনি পেলাই ৰেডি হৈ গ'ল। ইয়াৰে এটা বাতি মাৰ কাৰণে, এটা বাতি মুনুৰ কাৰণে। আৰু এইখিনি এতিয়া মাহঁতক দি আহোঁ। আৰু ভ্লগটো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ ধ্যান ৰাখিব, বিশেষকৈ বতাহৰ দিনকেইটাত।